শ্ৰেণীৰ মানুহে কেন্দ্ৰত ভাঙিব আৰু অসমত কংগ্ৰেছে ভাঙিব নালাগে পুৰণা নিষ্ঠাবান বিজেপিয়ে নতুন কংগ্ৰেছৰ পৰা যোৱা হিমন্ত বিশ্ব শৰ্মাৰ গাদী লৰাই দিব बैयो गावसिनि आर्मिनि आरो बै गोमो सिङावना যে যেতিয়া হিমন্ত বিশ্ব শৰ্মাই কাৰোবাক হিৰো কৈছে দুদিন পিছত তেওঁ জিৰো হ'ব মই ভয়ত প্ৰশ্ৰমান কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যোৱাকালি আপোনালোকে মুখখন দেখিছে নেকি মই ইমান বিষাদ ইমান বেজাৰ ইমান মনমৰা ছবি হিমন্ত বিশ্ব শৰ্মাৰ কেতিয়াও দেখা নাই गोजोना जेराव थायो दुखुआबो बेवहायनो लोगो लायो गैयामोनबोला मुलुगा बेसेदि खोमसि दरसि ठाकुर नों गैयामोनबोला मुलुगा बेसेदि खोमसि दरसि गैयामोनब्ला गोबां जोंलारियाबो खोमसिखौ बोखारजोब हाया ठाकुर नों गैयामोनब्ला गोजोना जेराव थायो दुखुआबो बेवहायनो लोगो लायो মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যোৱাকালি আপোনালোকে মুখখন দেখিছে নেকি মই ইমান বিষাদ ইমান বেজাৰ ইমান মনমৰা ছবি হিমন্ত বিশ্ব শৰ্মাৰ কেতিয়াও দেখা নাই কালি তেওঁ ইংগিত পাই গৈছে আৰু সেইকাৰণে বহু অংক কৰি তেওঁ দেখিছে যে এইবাৰ আৰু নেচেল 26ৰ আগতে যে তেওঁ গাদী যাব সেই কথা তেওঁ গম পাই গৈছে আৰু সেইকাৰণে তেওঁ দেখিছে যে গৌৰৱ গগৈ ডাঙৰীয়া জিকাৰ পাছত মই ধুবুৰীত থাকি এটা উক্তি দিছিলোঁ সেই উক্তি দিয়াৰ পিছত মোৰ মনটো অলপ ভাল লগাবৰ কাৰণে তেওঁ ক'লে যে আজিৰ দিনটো ৰকিবুল হুছেইনৰ দিন আজি ৰকিবুল হুছেইনৰ নায়ক ৰকিবুল হুছেইন হিৰো মই টোপনিত আছিলোঁ মই উৎসৱ খাই উঠিলোঁ এইটো কি কথা মোৰ দিন বেয়ালৈ আহি গ'ল তাৰমানে মই তেতিয়াই বুজিলোঁ যে যেতিয়া হিমন্ত বিশ্ব শৰ্মাই কাৰোবাক হিৰো কৈছে দুদিন পিছত তেওঁ জিৰো হ'ব মই ভয়ত প্ৰশ্ৰমান কৰিলোঁ লগে লগে মই ক'লোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ জালত মই ভৰি নিদিওঁ মোৰ মনটো আপুনি ভাল লগাব নালাগে এইবাৰ এনেকুৱা জাল ৰকিবুল হুছেইনে কৰিব আপোনাৰ দুইখন ভৰি তাত সোমোৱাই চটপট লগাই আপোনাক আপুনি হৰুৱাম মই কৈছিলোঁ যে আপুনি উত্তৰ দিয়ক নিৰ্বাচনৰ আগত কৈছিল মুখ্যমন্ত্ৰী ডাঙৰীয়া গৌৰৱ গগৈ যোৰহাটত হাৰিব আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ নহয় আমাৰ কথা শুনি আছে তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কৈছিল গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত হাৰিব
গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত জিকিলে আপুনি তাৰ উত্তৰ দিয়ক আপুনি কৈছে ৰকিবুল হুছেইনক প্ৰথমে হিৰো বনালে তাৰ পিছত ক'লে অখনি সংকেত অসমীয়া জাতিৰ কাৰণে অখনি সংকেত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ কাৰণে কিয় জানে সকলোতকৈ বেজাৰ হ'ল যে বদৰুদ্দিন ৰাজবল ডাঙৰীয়া হাৰি গ'ল বদৰুদ্দিন ৰাজবল ডাঙৰীয়া হাৰা মানে হিমন্ত বিশ্ব শৰ্মাৰ চকী লৰি গ'ল আপোনালোকে জানিব সেইকাৰণে তেওঁৰ সকলোতকৈ আজি অখনি সংকেত আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি বিভিন্ন ধৰণৰ বেয়া কথা কৈছে আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ যোৰহাট সমষ্টিৰ টিমৌ সমষ্টিৰ খবৰ কি আপুনি দিয়ক ৰাইজক হাৰিব বুলি কৈছিল টিমৌত জিকিবৰ কাৰণে আপুনি ডিলিমিটেশ্যনত বনাই লৈছিল টিমৌ ৰাইজে আপোনালোকক প্ৰত্যাখ্যান কৰিলে তাৰ উত্তৰ দিয়ক টিমৌৰ ৰাইজখিনি অসমীয়া নহয় নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তৰুণ গগৈক আপুনি কন্দুৱাইছিল এতিয়া আপোনাৰ কান্দাৰ পাল ৰাইজে বেয়া পাইছে আপোনাক অকল কি টিমৌ নেকি মা মৰাৰ খবৰ কি তাত অসমীয়া জাতিৰ অস্তিত্ব আছে নে নাই আপোনাৰ লিডাৰশ্বিপত বিজেপিক মা মৰাত ৰিজেক্ট কৰিছে ৰাইজে সোণাৰী ৰাইজে ৰিজেক্ট কৰিছে সোণাৰী ৰাইজ অসমীয়া জাতি নহয় নেকি আপুনি উত্তৰ দিয়ক শিৱসাগৰ এছেম্বলি ৰাইজে আপোনাক ৰিজেক্ট কৰিছে নাজিৰা ৰাইজে আপোনাক ৰিজেক্ট কৰিছে মৰিয়নি ৰাইজে ৰিজেক্ট কৰিছে তিয়কৰ ৰাইজে ৰিজেক্ট কৰিছে তিতাবৰত বাৰু ৰিজেক্ট কৰিয়ে থাকে আপোনাক এটা সমষ্টিত অলপ ভোটত জিকিছে সেই সমষ্টিটো গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে গোটেই সমষ্টিকেইটাতকৈ মোৰ বেছি আপোন তাৰ পৰা আমাক খবৰ দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ উৎপাত সেই সমষ্টি ৰাইজে বেয়া পায় অহাবাৰ অসমৰ সকলোতকৈ বেছি ভোটত তাত জিকিব কংগ্ৰেছৰ পাৰ্টি এই গোটেই কথাটো অংক কৰি আজি হিমন্ত বিশ্ব শৰ্মাই দেখিছে যে তেওঁ আজিকালি চাবচোন তেওঁ প্ৰথমে থিয় হৈ বহি দিয়ে আজিকালি বহাৰ আগত চকীখন ভালকৈ ধৰি থয় কাৰণ কোন তেওঁৰ লগত থকা পুৰণা বিজেপিয়ে তেওঁৰ চাৰিটা খুঁটি কাটি থয় ঠিক নাই কেতিয়া হামখুৰি খাই পৰে তেওঁ ঠিক নাই সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ বৰ বেজাৰ কি কৰা নাই আজি আপুনি মই অফিচিয়েলি অন ৰেকৰ্ড কৈছোঁ কি কৰা নাই বদৰুদ্দিন ৰাজবলক জিকাবৰ কাৰণে এই ৰকিবুল হুছেইন এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ নহয় চাৰিবাৰ নহয় পাঁচবাৰকৈ নিৰ্বাচিত হৈছে আপুনিতো ৱেবত জিকে কংগ্ৰেছৰ ৱেবত থাকোঁতে তৰুণ গগৈৰ হাতত ধৰি 2001 চনত জিকিছিল কংগ্ৰেছৰ ৱেবত আপুনি 2006 চনত জিকিছিল কংগ্ৰেছৰ ৱেবত আপুনি 2011 চনত জিকিছিল 2016 চনত বিজেপি আহিব বুলি ভাবি বিজেপিৰ ৱেবত জিকিছে 2021ত বিজেপিৰ ৱেবত জিকিছে এই ৰকিবুল হুছেইনে 2001ত ঠিক আছে তৰুণ গগৈ ডাঙৰীয়া কংগ্ৰেছৰ কাৰণে জিকিছোঁ 2006ত আমাৰ চৰকাৰ তৰুণ গগৈৰ কাৰণে জিকিছোঁ আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ কাৰণে জিকিছোঁ 2011ত কংগ্ৰেছ পাৰ্টি বিৰুদ্ধে কোন উঠাইছিল আজি বদৰুদ্দিন ৰাজবল ডাঙৰীয়া হাৰিছে ৰকিবুল হুছেইন সব টাৰ্গেট খুচি খুচি খুব ভাল পায় সেইকাৰণে পাহৰি যায় সেই সময়ত প্ৰফুল্ল কুমাৰ মহন্ত দুবাৰত চিফ মিনিষ্টাৰ হাৰিছিল 2016ত আমাৰ চৰকাৰ নাছিল এগেইনষ্ট দ্য ৱেভ বতাহৰ বিপৰীতে ৰকিবুল হুছেইনক সকলো জাতি জনগোষ্ঠী মানুহে আমাক জিকাইছিল ৰাইজ 2021ত সকলো জাতি জনগোষ্ঠী মানুহে মোক চামগুৰিত জিকাইছিল খবৰ লওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চামগুৰিত আপুনি কোৱা যি অসমীয়া বঙালীৰ কথা কয় স্বৰ্গীয় দেৱকান্ত বৰুৱা চামগুৰি সমষ্টিৰ পৰা জিকালো যিজনে নিখিল ভাৰত কংগ্ৰেছৰ সভাপতি হৈছিল উষা ভৰঠাকুৰৰ দৰে সন্মানিত বোৱাৰী তাৰ পৰা জিকিছিল ভৱেন শইকীয়াৰ দৰে লোক জিকিছিল তাত সেই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীয়ে আমাক গ্ৰহণ কৰিছিল আজি আপুনি ক'লে যে ধুবুৰীলৈ মই নাযাওঁ কিন্তু চাৰিটা সমষ্টিত মই যাম সাংবাদিক বন্ধুসকল ৰেকৰ্ডত চাওক আপুনি চাৰিটাত যাম কাৰণ চাৰিটাত আমি জিকিম এজিপি বিজেপি চাৰিটাত জিকিব মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই চাৰিটাৰ নাম আজি ৰাইজে শুনিব বিচাৰিছে ধুবুৰীৰ সেই 11টা বিধানসভা সমষ্টিত কোন চাৰিটাত আপোনালোকে জিকালে
সকলো জাতি জনগোষ্ঠী আমাক আঁকোৱালি লৈছে তাত কোচ ৰাজবংশী লোকসকলে আপোনাক খুব বেয়া পাইছে সেই লোকসকলে বিজেপি কৰে বেছিভাগে কিছু সংখ্যক আমাৰ লগতো আছে সেই লোকসকলে কৈছে যে এইবাৰ আমাৰ ভোট দিবলৈ ঠাই নাই এজিপিৰ প্ৰাৰ্থী দিছে যি এজিপিয়ে কংগ্ৰেছে কোচ ৰাজবংশীসকলক সীতাৰাম কেশৰীৰ সময়ত অৰ্ডিনেন্স কৰি যেতিয়া জনজাতি কৰিছিল এই এজিপিয়ে কাটি দিছিল আমি এজিপিক ভোট নিদিওঁ তাৰ কোচ ৰাজবংশী লোকসকলে কৈছে যে আমি পদৰ দিনাজ বলক ভোট নিদিওঁ আমি ৰকিবুল হুছেইনক ভোট দিম কোচ ৰাজবংশী লোকসকলৰ ভোট বেছিকৈ পাইছে আৰু সেইকাৰণে আপোনালোকে দেখিছে এতিয়া যে আজি আপোনালোকে দেখিছে যে ধুবুৰীত প্ৰায় চিকিউৰিটি যাওঁ যাওঁ অৱস্থা মোৰো যে কি অৱস্থা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই দিছে যে ধুবুৰী ৰাইজে কংগ্ৰেছ পাৰ্টিক 10,12,000 ভোটত জিকাইছে সেকেন্ড হৈছে 10,08,000 কিবা কৰি ৰকিবুল হুছেইন কংগ্ৰেছৰ পাৰ্টিক 2 নম্বৰ কৰি থাকে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই দিছে 1 নম্বৰ আৰু আমাৰো ইয়াৰ কিছুমানে 2 নম্বৰ আমি সব টাৰ্গেট গতিকে এইবাৰ হেতু নহব খুশি থাকিব সহ্য কৰি থাকিম আমিও কিন্তু মলম লগাম আমি সকলোৱে মিলা প্ৰীতিৰে আগবাঢ়িম সকলো জাতি জনগোষ্ঠীৰ লগত ৰাখিম বিৰোধী ঐক্য মঞ্চে একেলগে থাকিম ভূপেন বৰা ডাঙৰীয়াকে প্ৰমুখ্য কৰি দেৱব্ৰত সৈতে আমি সকলোৱে একেলগে যুঁজিম এমপি সকল আমি একেলগে যুঁজিম আৰু আপোনালোকক কথা দিছো যে 2026 নালাগে দিল্লীত লৰাক পৰক হৈছে দেখিছে ৰকিবুল হুছেইনো গৈ আছে আমিও গৈ আছো আমিও কিছু কিছু কৰিম ইমান দিন আপোনালোকে ৰখিব নালাগে আমি বিভিন্ন জনৰ লগত তাতো কথা পাতিছো বেলেগ নালাগে বিজেপিৰ মানুহে হে চৰকাৰখন ভাগিব চাই থাকক বিজেপিৰ মানুহে কেন্দ্ৰত ভাগিব আৰু অসমত কংগ্ৰেছে ভাগিব নালাগে পুৰণা নিষ্ঠাবান বিজেপিয়ে নতুন কংগ্ৰেছৰ পৰা যোৱা হিমন্ত বিশ্ব শৰ্মাৰ গাদী লৰাই দিব পুনৰবাৰ আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য ইমানতে শেষ কৰিছো ধন্যবাদ জয় অসম জয় হিন্দ